हेलो मरমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ 9 আৰু 10ৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন অসমৰ পৰা এটা জৰুৰী ঘোষণা কৰা হৈছে। এটা আজি 2 তাৰিখ ছেপ্টেম্বৰ আজিৰ ডেটতে সেই নোটিছটো উলিয়াইছে আৰু সেই নোটিছটোত কি কৈছে ছাত্ৰ-ছাত্ৰীসকলৰ সিলেবাস সম্পৰ্কে সেই কথাটো কম। তোমালোকে প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু যিসকলে আমাৰ এই চেনেলটো আগতে যেটো আছিল মাই ইংলিছ ক্লাছৰুম সেই চেনেলটো এতিয়া 1 তাৰিখৰ পৰা আমি এটো টচিম সাৰ্চ একাডেমি হিচাপে নামকৰণ কৰিছো চেঞ্জ কৰিছো গতিকে ইনফৰমেশনটো দিলো আৰু এই চেনেলটো যিসকলে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অনুগ্ৰহ কৰি যাতে সাবস্ক্ৰাইব কৰি দিয়া। এতিয়া মূল ভিডিঅ'টোলৈ আহো যে এই নোটিছটোত কোৱা হৈছে যে যেহেতু 2020 এপ্ৰিল মাহৰ পৰা ক্লাছ হোৱা নাছিলে আৰু ছাত্ৰ-ছাত্ৰীসকলে ক্লাছ কৰিব পৰা নাছিলে অনলাইন ক্লাছ যদিও কৰা হৈছিল বহুত ছাত্ৰ-ছাত্ৰী বিশেষ অসুবিধাৰ কাৰণে ক্লাছ কৰিব পৰা নাই বহুত দূৰত থকা ছাত্ৰ-ছাত্ৰীসকলে মোবাইল নথকা দুখীয়া ছাত্ৰ-ছাত্ৰীসকলে অনলাইন ক্লাছ কৰিব পৰা নাই আৰু যিসকলে কৰিছে তেওঁলোকেও কথাবোৰ ভালকৈ বুজি পোৱা নাই সেই কাৰণে সেৱাই আজি এটা ঘোষণা কৰিছে যে 9 আৰু 10ৰ সিলেবাস 2020 আৰু 21 সেশনৰ কাৰণে 40% কমাই দিয়া হৈছে approximately 40% সিলেবাস কমাই দিয়া হৈছে কিন্তু তাৰ লগতে আৰু এটা কথা কৈছে যে শিক্ষকসকলে যাতে সম্পূৰ্ণ সিলেবাসটোৱে পঢ়ায় কাৰণ তেওঁলোকৰ নলেজটো লাগিব কিন্তু পৰীক্ষাৰ কাৰণে 40% কাৰিকুলাম ৰিডিউস কৰা হৈছে 60% কাৰিকুলামৰ ওপৰত পৰীক্ষা হ'ব আৰু সেই 60% কি আছে কোনটো সাবজেক্টত কি চ্যাপ্টাৰ বাদ দিয়া হৈছে আৰু কোনটো চ্যাপ্টাৰ ৰাখিছে এই সম্পৰ্কে এটা তালিকা দিছে যদিও তালিকাটো পাব্লিকলি ঘোষণা কৰা নাই কৈছে যে তেওঁলোকে ইনস্পেক্টৰ অফ স্কুল বিলাকক দিব আৰু ইনস্পেক্টৰ অফ স্কুল বিলাকে তেওঁলোকৰ জিলাৰ যিবিলাক হাই স্কুল হায়াৰ সেকেন্ডাৰী স্কুল আছে সেই স্কুল বিলাকলৈ তেওঁলোকে জাননী যোগে পঠাব আৰু তাৰ লগতে কৈছে যে সেৱাৰ যেটো ৱেবসাইটতো এই কাৰিকুলামটো উপলব্ধ হ'ব ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকসকলে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব www.sevaonline.org এই পোৰ্টেলটোত তেওঁলোকে চাব পাৰিব ৰিডিউস সিলেবাস কি আছে অৱশ্যে যোৱাবাৰো ৰিডিউস কৰা হৈছিল এইবাৰো ৰিডিউস কৰা হৈছে অলপ তাৰতম্য থাকিব পাৰে হেইটো এই সিলেবাসটোৰ পৰা চাই ল'ব পাৰিব মই ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ কাৰণে এই বিশেষ যিকেটা সাবজেক্ট কম্পালসৰি সাবজেক্ট সেই সাবজেক্ট বিলাকৰ যেটো কাৰিকুলাম দিছে হেইটো মই ফটো মাৰি হেইটো মই স্ক্ৰিনশ্বট মাৰি এই ভিডিঅ'টোৰ লাষ্টত দি দিম তেওঁলোকে তাৰ পৰা চাই ল'ব পাৰিব আৰু লিখি ল'ব পাৰিব আজিৰ ভিডিঅ'টো এইখিনিয়ে ধন্যবাদ এটো হৈছে অৰ্ডাৰটো আজিৰ ডেট দিয়া হৈছে 2 ছেপ্টেম্বৰ এটা আসামিছৰ সিলেবাস ক্লাস 9 এটা পার্ট নেক্সট পার্ট এটা আছে ক্লাস 10ৰ এটা প্ৰত্যেকটো ছাত্ৰ-ছাত্ৰী সকলে এটা স্ক্ৰিনশ্বট মাৰি ল'ব পাৰিব তেওঁলোকৰ সুবিধাৰ কাৰণে বা শিক্ষকসকলে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰিব যাৰ নিজৰ সাবজেক্টটো ইয়াতে নোটিছটোত এটা কথা কোৱা হৈছিল যে শিক্ষকসকলে পাৰে মানে কম্পালসৰি নহয় কিন্তু পাৰে মানে গোটেই সিলেবাসটো ছাত্ৰ-ছাত্ৰীসকলক পঢ়োৱাৰ কাৰণে চেষ্টা কৰিব এই কাৰণে যে এই নলেজটো তেওঁলোকৰ লাগিব নহলে পৰৱৰ্তী তেওঁলোকৰ অসুবিধা হ'ব আৰু পৰীক্ষাৰ কাৰণে 60% যিখিনি সিলেবাস বান্ধি দিয়া হৈছে সেইখিনি তেওঁলোকক স্পেশালি পঢ়াব বিশেষভাৱে তেওঁলোকক পৰীক্ষাৰ কাৰণে পঢ়াব